মৰমৰ অকণিহঁত আৰু বন্ধু-বান্ধৱীসকল, তোমালোকে যদি সাধু শুনি ভাল পোৱা তেনেহলে এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো লাইক কৰি তোমালোকৰ বন্ধু-বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। তেনেহলে আহা এতিয়া সাধুটো আৰম্ভ কৰোঁ। এখন হাবিত এটা বান্দৰ আৰু এটা শিয়াল আছিল। সিহঁত দুয়ো ভাল বন্ধু আছিল। দুয়োটাই সখি পাতি ল'লে। এদিন দুয়ো ক'ত কি খাবলৈ পাওঁ বুলি হাবিখনৰ মাজতে ঘূৰি ফুৰি আছিল। এনেতে বান্দৰে শিয়ালক ক'লে, সখি শিয়াল, ক'ৰবাত কিবা খাদ্য পালে আমি দুয়ো দুপৰীয়াৰ সাঁজ একেলগে খাব পাৰিলোঁ। তেতিয়া শিয়ালে ক'লে, হয় হয় সখি, তুমি ঠিকেই কৈছা। তেনেতে সেই বাটেদি কেইজনমান মানুহে হাতত গাখীৰ, কল, কুঁহিয়াৰ, গুড় আদি লৈ যোৱা সিহঁতে দেখিলে। তাকে দেখি বান্দৰে ক'লে, চোৱা সখি, মানুহকেইজনে কিবা খোৱা বস্তু আনিছে। শিয়ালেও হয়চোন সখি বুলি ক'লে। বান্দৰে ক'লে, সখি, মোৰ মনত এটা বুদ্ধি খেলাইছে। আমি সেই গছজোপাৰ পাছত লুকাই থাকি তুমি হোৱা হোৱা ক'বা আৰু মই খোৱা বুলি ক'ম। তেতিয়া মানুহকেইজনে ভয় খাই বস্তুবোৰ পেলাই থৈ যাব। শিয়ালে ঠিক আছে সখি বুলি ক'লে। কথামতেই কাম। যেতিয়া মানুহকেইজন আহি সিহঁতৰ ওচৰ পালে, সিহঁত দুয়োটাই হোৱা খোৱা বুলি চিঞৰিবলৈ ধৰিলে। ইফালে মানুহকেইজনে ভয় খাই এয়া কি বাঘ নে ভালুক বুলি বস্তুবোৰ এৰি পলাবলৈ ধৰিলে। বান্দৰ আৰু শিয়ালে বৰ ৰং পালে। সিহঁতে বস্তুবোৰ লৈ হাবিৰ মাজলৈ দৌৰ দিলে। তেতিয়া বান্দৰে ক'লে, সখি, এটা কাম কৰোঁ, মই বস্তুবোৰ লৈ এই ওখ গছজোপাৰ ওপৰতে থওঁ। তুমিতো গছত উঠিব নোৱাৰাই, সেয়ে তুমি গছজোপাৰ তলতে থাকিবা। মই মোৰ ভাগৰখিনি খাম আৰু তোমাৰ ভাগৰখিনি এটা এটাকৈ পেলাই দিম। এই বুলি বান্দৰে ৰং মনেৰে সোৱাদ লাগিল। শিয়ালে তলৰ পৰা মাত লগালে, সখি, মোৰ ভাগ ক'ত? তেতিয়া বান্দৰে ক'লে, সখি, চোৱা, সৌতে কল গৈছে, ধৰিবা। এনেকৈ কলটো খাই বাকলিটো পেলাই দিয়ে। আকৌ কলটো খাই বাকলিটো পেলাই দিয়ে। আকৌ গাখীৰ খাই ক'লে, সখি, সৌৱা, তোমাৰ ভাগৰ গাখীৰ গৈছে, ধৰিবা। সখি, চাবা, সেয়া কুঁহিয়াৰ গৈছে। এনেদৰে বান্দৰে শিয়ালক ফাঁকি দি সকলোবোৰ বস্তু খালে। শিয়ালেও দুখ মনেৰে তাৰ পৰা আঁতৰি গুচি গ'ল। আন এদিনাখন বান্দৰে শিয়ালক টেকেলীয়া কুদুৰ বাঁহৰ ওচৰত বহি থকা দেখি ওচৰ চাপি আহি সুধিলে, ইয়াতনো কি কৰিছা সখি? শিয়ালে ক'লে, সখি, কিনো কম, ৰজাই মোক এই ডবাটো ৰখীয়া পাতিছে, সেয়ে এই ডবাটো বহি ৰখি আছো। তেতিয়া বান্দৰে ক'লে, এবাৰ ডবাটো বাই চাব দিবা নেকি সখি? শিয়ালে ক'লে, নোৱাৰো দিব সখি, ৰজাই শুনিলে মোক কাটি দচুৱা কৰিব। বান্দৰে ক'লে, নহয় সখি, মই লাহেকৈ এচাপৰ বাওঁ দিয়া, ৰজাই নুশুনে। তেতিয়া শিয়ালে, বাৰু হ'ব দিয়া, তোমাৰ কথানো পেলাও কেনেকৈ, লোৱা। এই বুলি শিয়ালে তাৰ পৰা সাউতকৈ আঁতৰিল আৰু বান্দৰে আনন্দতে কুদুৰ বাঁহত চাপৰ মৰাৰ লগে লগে গোটেই টেকেলীয়া কুদুৰবোৰে তাৰ হাতে ভৰিয়ে গায়ে মুখে উবুৰি খাই কামুৰিবলৈ ধৰিলে। বান্দৰে তত নাপাই বাগৰি চিঞৰিবলৈ ধৰিলে, সখি, আহা, মই মৰিলোঁ, মোক বচোৱা, এই বুলি। তেতিয়া শিয়ালে ক'লে, কলটো খাই যে মোলৈ বাকলিটো পেলাই দিছিলা, গাখীৰ খাই যে মোলৈ সুদা টেকেলিটো পেলাই দিছিলা, পোৱা মজা এতিয়া। এই বুলি বান্দৰক তাতে এৰি শিয়াল আঁতৰি গুচি গ'ল। এই ঘটনাৰ বহু দিন পাছত এদিন শিয়াল এডৰা কচুৰ ওচৰতে বহি আছিল। এনেতে বান্দৰ সেইফালেদি গৈ আছিল। সি শিয়ালক দেখি মাত লগালে, হেৰা সখি, তুমি এয়া কি ৰখি আছা? শিয়ালে ক'লে, এইডৰা ৰজাৰ কুঁহিয়াৰ, ৰজাই মোক ৰখীয়া পাতিছে, সেয়ে ৰখি আছো। কুঁহিয়াৰ এই বুলি বান্দৰৰ লোভ লাগিল।
বান্দৰে ক'লে, সখী মোক সৰুকৈ এডাল খাবলৈ দিবানে? শিয়ালে তেতিয়া উত্তৰ দিলে, আও তুমি কি কোৱাহে? ৰজাই গম পালে মোক মাৰিব। বান্দৰে ক'লে, সখী মোৰ বৰ মন গৈছে, ৰজাই গম নাপাই দিয়া। তেতিয়া শিয়ালে ক'লে, খাব খুজিছা যদি খোৱা, কিন্তু এডালৰ বেছি নহয়। শিয়ালৰ অনুমতি পোৱা মাত্ৰকে বান্দৰে ডাঙৰ কচু এডাল আনি লৰালৰিকৈ চুৱাবলৈ ধৰিলে। তৎক্ষণাৎ কচু এটাৰ মুখ খজুৱাই তৎ নাইকিয়া কৰিলে। সি চিঞৰিবলৈ ধৰিলে, সখী মোক ৰক্ষা কৰা, মই মৰিলো। শিয়ালে ৰং মনেৰে ক'বলৈ ধৰিলে, কল খাই যে বাকলি পেলাই দিছিলা, গাখীৰ খাই যে টেকেলিটো পেলাই দিছিলা, পোৱা এতিয়া মজা। এনেদৰে বহুত দিন গ'ল। বান্দৰেও পুৰণি কথাবোৰ পাহৰিলে। এনেতে সি আকৌ এদিন শিয়ালক এটি পুৰণি কুৱাৰ ওচৰতে ৰৈ থকা দেখিলে। কুৱাটো ইমানেই পুৰণি আছিল যে কুৱাটোৰ ওপৰ ভাগ মকৰা জালেৰে ভৰি আছিল। বান্দৰে সুধিলে, সখী কি কৰিছা? তেতিয়া শিয়ালে ক'লে, কিনো কম সখী, এইখন ৰজাৰ আৰাম কৰা দোলা। কোনোবা উঠে বুলি ৰজাই মোক দোলাখন ৰখীয়া পাতিছে। ৰজাৰ দোলা, এইখন নিশ্চয় বৰ আৰামদায়ক হ'ব। এই বুলি ভাবি বান্দৰে শিয়ালক ক'লে, সখী দোলাখনত এবাৰ উঠি যাব দিয়াচোন। শিয়ালে ক'লে, নাই নোৱাৰো সখী, ৰজাই কেনেবাকৈ কোনোবা দোলাত উঠাৰ চিন পালে মোক মাৰি পেলাব। বান্দৰে তেতিয়া ক'লে, তুমি একো চিন্তাই নকৰিবা সখী, মই লাহেকৈ উঠিম আৰু নামিম, ৰজাই একো গমেই নাপাব। তেতিয়া শিয়ালে ক'লে, তুমিও আৰু আহা তেন্তে, কোনেও নেদেখোতে বেগেতে উঠা। শিয়ালৰ কথা শুনি বান্দৰ লৰালৰিকৈ গৈ মকৰা জালৰ ওপৰত জাপ দিলে। লগে লগে বান্দৰ গৈ মকৰা জালেৰে সৈতে কুৱাৰ পানীত পৰিল। সি চিঞৰিবলৈ ধৰিলে, সখী মোক বচোৱা। বান্দৰৰ চিঞৰ শুনি শিয়ালে ক'বলৈ ধৰিলে, কলটো খাই যে বাকলি পেলাই দিছিলা, কোৱা এতিয়া। এই বুলি শিয়াল ৰং মনেৰে তাৰ পৰা আঁতৰি গুচি গ'ল আৰু বান্দৰে কুৱাৰ ভিতৰতে ধৰফৰাই থাকি মৰি থাকিল। কণিহঁত, আজিৰ সাধুটোৰ পৰা আমি ইয়াকে শিকিলো যে আমি কেতিয়াও কাকো ঠগিবলৈ চেষ্টা কৰিব নালাগে, নহ'লে নিজৰ বিপদ নিজে মাতি অনা হ'ব।